So hey guys, good morning. আৰু good morning নহয় দিয়া, এতিয়া বাজিলে 1:02 আৰু আজি guys গম আমি যাম মহামায়া আৰু এইফালে আছে আমাৰ বাছখন এইফালে আছে আমাৰ আৰু এইফালে আছে আমাৰ ভাইয়ে সমীৰ ভাই কিবা কবা নেকি? অল দা বেষ্ট। So ইফালে সবে আৰু মানুহ আছে গাইছ আহা নাই এতিয়ালৈকে। So ড্ৰাইভাৰে টুপনি মাৰি আছে এতিয়ালৈকে উঠা নাই আৰু গাড়ীখন লগাব লাগে, বস্তু সব বস্তু উঠাব লাগে গাড়ীত যাম আমি আৰু আপোনালোকক গোটেই বস্তু দেখাম কত যাম কত নাই। So গাইছ চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। So গাইছ গেছ লৈছে, সব বস্তু লৈ লৈছে ইফালে, এইটো কি পেট্ৰল হয় ন? So পেট্ৰল আৰু ইফালে গোটেই বস্তু আছে, চব্জি বজাৰ গোটেই আৰু ইফালে পানী। So এতিয়া গাড়ীত লোড কৰিম এইবোৰ বস্তু, চাই থাকক গাইছ। গুড মৰ্নিং গাইছ, গুড মৰ্নিং হ'ল আৰু আমি ইয়াতে আহি পালোঁ ইফালে বাছখন। ইয়াতে অলপ সময় ৰখিলোঁ আমি, ইয়াতে নাজানো এইখন জেগাখনৰ নাম কি। চ' ইয়াতে অলপ সময় ৰখিলোঁ আমি, বঢ়িয়াকৈ পেচাব কৰি ল'ম, চবেই ওলাইছে। চ' গাড়ীখন এয়ে গাইছ। চ' আৰু বেছি দূৰ নাই পাম আৰু। চ' গৈ আছোঁ গাইছ, দেখাইছোঁ আপোনালোকক। চ' গাইছ আমি আহি গ'লোঁ মহামায়া আৰু মানুহ চোৱা নাই গাইছ, কি মানুহ। চ' আহি গ'লোঁ আমি মহামায়া আৰু কাপোৰ চাপোৰ চেঞ্জ কৰি ল'ম বঢ়িয়াকৈ, তাৰপিছত আৰু মন্দিৰত যাম, দৰ্শন কৰোঁ। বলক গাইছ মহামায়া দৰ্শন কৰোঁ। চ' গাইছ চব লৈ ল'লোঁ এতিয়া বস্তু আৰু ভাইয়ে লৈছে। চ' গৈ আছোঁ এতিয়া দৰ্শন কৰি আহোঁ মহামায়া। চ' গাইছ গৈ এইফালে আছে আমাৰ আৰু এইফালে মা গৈ আছে। চ' গৈ আছোঁ এয়া মন্দিৰ। যো মানে পুৰা যাম গাইছ, পুৰা টিকেট কৰিলোঁ, গৈ আছোঁ এতিয়া। গাইছ মানুহ চোৱা আৰু পুৰা ভিৰ লাগিছে, মানুহ পুৰা লাইন লাগি গৈছে গাইছ। চোৱা গাইছ মানুহৰ ভিৰ চোৱা। তো আমাৰ ভাইয়ে ইয়াতে জ্বলাই দিলে, ইয়াতে যাব নোৱাৰে আৰু, তো ভাইয়ে ইয়াতে জ্বলাই দিব বোলে এতিয়া। তো একো নাই, জ্বলাই দিয়া। আহি পালোঁ আৰু ইয়াতে মানে কি ক'ম আৰু মানে। চ' ইয়াত আহি পালোঁ। কোনোবা যদি কিবা ভাগে ন গাইছ, তো ইয়াতে আহিলে বান্ধিলে মানে মনৰ আশাটো পূৰণ হয়। চ' ইয়াতে আহিব লাগে, মনৰ আশাটো পূৰণ হয় আৰু। চোৱা আৰু গাইছ পুৰা ভিৰ লাগিছে এইবোৰ। চ' গাইছ গৈ আছোঁ এতিয়া আৰু মানে কি ক'ম, বহুত ভাল লাগিছে ইয়াত আহি, বহুত ভাল। চ' গৈ আছোঁ আৰু আছে অলপ দেখাই আছোঁ আপোনালোকক। ভাগৰ লাগিছে গাইছ বহুত। চাওক গাইছ চ' গাইছ এইখনে হ'ল ডাঙৰ মন্দিৰ, চবচে ওপৰত আছে এইখন, বহুত ডাঙৰ মন্দিৰ গাইছ। এইখন বহুত ডাঙৰ মন্দিৰ, এইখনেই হ'ল ডাঙৰ মন্দিৰ আৰু ওপৰত আছে, বাকী চব তলত কৰি আহিলোঁ। চ' এতিয়া ইয়াতে কৰিব লাগিব। চ' গাইছ এইফালে আমাৰ বাইদেউ লগ পাই গ'লোঁ বহুত দিনৰ মূৰত। বাইদেউ কি খবৰ? ভাল না? চ' বহুত দিনৰ চ' গাইছ এইখন হ'ল, ইফালে হৈ গ'ল গোটেই। চ' গৈ আছোঁ এতিয়া আৰু। চ' গাইছ আহিলোঁ ইফালে, আমি গোটেই ঘূৰি আহিলোঁ আৰু ইফালে আছে আমাৰ বজৰং বালি। চ' গাইছ চোৱা বজৰং বালি
চোৱা না গাইছ কি ক্ৰেজি বনাইছে তো গোটেই ঘূৰিলোঁ গাইছ ইফালে গোটেই ঘূৰিলোঁ এতিয়া আৰু অলপমান আছে ইফালে ঘূৰিম চ' গৈ আছোঁ গাইছ ভিডিঅ'টো চাই থাকিব আৰু গাইছ আছে পুৰা দেখাই আছোঁ আপোনালোকক কিন্তু ভাল লাগিছে গাইছ মানে ইয়াতে আহি বহুত ভাল লাগিছে বহুত ৰাতিপুৱা ব্ৰেকফাষ্ট চলি আছে এতিয়া আৰু আমি ইয়াতে বহি আছোঁ আমাৰ ভাইটিয়ে পুৰা পূজা চূজা দি পুৰা মানে অপি হৈ আহিছে আমাৰ ভাইটিয়েও দিলে পূজা দিলোঁ আমি ভাল লাগিলে ব্ৰেকফাষ্ট কৰিম এতিয়া আৰু ব্ৰেকফাষ্টত আমাৰ আছে বইল এগ আছে আৰু হয় না আৰু কি আছে বানানা আছে লগতে অৰেঞ্জো দিছে নেকি লগতে অৰেঞ্জো আছে লগতে আমাৰ ঝিলিও আছে হয় নেকি জেমো আছে লগতে জেমো আছে আৰু লগতে আমাৰ গাঁৱৰ মানুহবোৰো আছে আমাৰ গাঁৱৰ মানুহবোৰ এইবোৰ আছে আৰু আমাৰ হেড আৰু কমলাটো কিন্তু টেঙা বুলি কৈছে পাব্লিকে কমলা বোলে টেঙা সাউন্ড সিস্টেমে কৈছে বোলে এইটো বোলে টেঙা বোলে টেঙা নহয় এতিয়া আমি খালে গম পাম এতিয়া ঠিক আছে আনবক্সিং কৰিলে গম পাম কিন্তু আমাৰ এইটো দিয়া নাই নহয় আমাক দিয়া নাই আমি আনবক্সিং কৰিব নোৱাৰো আমাৰ নহয় আমাক দিলে আনবক্সিং কৰিব লাগিব ঠিক আছে আমি বেলেগ ল'ম ন আমি বেলেগ ল'ম সো গাইস এফালে কাকা আৰু এফালে আমাৰ ৰান্ধনী আছে আমাৰ এফালে ৰান্ধনী আছে ৰান্ধনীয়ে ভাত বনাই আছে এয়া আৰু এইফালে আছে মাংস ব্ৰইলাৰ মাংস আৰু এইফালে আছে আমাৰ দালি আছে পনীৰ তাৰপিছত এইফালে আছে পনীৰ আৰু এতিয়া বনি আছে গাইছ বঢ়িয়াকৈ ভাত পানী খাই আমি বঢ়িয়া ওলাই যাম আৰু এইটো আমাৰ ৰান্ধনী মামা হয় বঢ়িয়াকৈ ভাত পানী বনাই আছে খাই যাম বঢ়িয়াকৈ ওলাই যাম তো গাইছ ফুল এনজয় কোনটো So guys, কি কম মানে কি প্ৰকাণ্ড নাগালে এইটো আৰু চোৱা না গাইছ মাই গাইছ চোৱা গাইছ কি মানে কি জাগাত আহি গ'লো গাইছ জাগা মানে কি কম আৰু চোৱা কি ধুনীয়া মাই গড মান ডাঙৰ আৰু সাপটো চোৱা কি প্ৰকাণ্ড সাপ আৰু আছে দেখাই দিওঁ বঢ়িয়াকৈ মন্দিৰটো বঢ়িয়াকৈ দেখাই দিওঁ my god so guys এইফালে আছে বাঘ আৰু মহামায়া গাইছ এইটোৱে বহুত ডাঙৰ আছে গাইছ সোমাব পাৰিম ইয়াতে না so guys এখন হেৰি আছে বন্ধ আছে so নাযাওঁ আৰু চাই চোৱা বান্দৰবোৰ চোৱা এইবোৰ so ভিতৰত যাব নোৱাৰো গাইছ আজি মানে হেৰি আছে যাব দিয়া নাই আৰু এইফালে আছে আমাৰ বাঘ আৰু চোৱা এইফালে ৰাইকছখন গাইছ এখন হ'ল পৰ্বত আহি গ'লো আমি ইয়াতে এতিয়া আমি আহি গৈছোঁ গুফাত আৰু চোৱা না গুফা মানে এইবোৰ গুফাত আহি গৈছোঁ আমি মাই গড ক'ত আহি গৈছোঁ so guys আহি গ'লো আৰু পৰ্বত দেখাই আছোঁ আপোনালোকক চোৱা
এইটো গুফাৰ গেট গাইছ, এখন হ'ল গুফাৰ গেট, ইফালে গ'লে ইফালে ওলায় আৰু এইখন চোৱা কি বনাইছে। বলক গাইছ গৈ আছোঁ এতিয়া আমি, বলক গাইছ গৈ আছোঁ এতিয়া আমি হনুমান বাবাক ভিডিঅ' কৰিবৰ কাৰণে। চ' গাইছ ইয়াতে লিখা আছে মা মনসা বুলি, মা মনসা মন্দিৰ বুলি, আৰু মানে কি বিখ্যাত ডাঙৰ সাপ গাইছ, কি ডাঙৰ সাপ, আৰু ইয়াতে আছে হনুমান মন্দিৰ। চ' গাইছ ভিতৰৰ পৰা আমি ওলাই গ'লোঁ আৰু পূজা চূজা কৰি এতিয়া গৈ আছোঁ কি ভয়ংকৰ লাগিছে গাইছ, ভয়ংকৰ ভিতৰত গ'লে পূজা কৰিব, গৈ আছোঁ গাইছ এতিয়া। চ' গাইছ গোটেই ঘূৰিলোঁ, ভাত পানী খালোঁ, মন্দিৰ চন্দিৰ ঘূৰিলোঁ, ভাত পানী খাই ল'লোঁ বঢ়িয়াকৈ, আৰু এতিয়া আমি যাবলৈ মজা লাগিছে ন, মজা লাগিছে। চ' গাইছ আমি এতিয়া যাওঁ আৰু বেছি দেৰি নকৰোঁ ইয়াতে বেছি, কাৰণ বহুত দূৰ যাব লাগিব আমি। চ' যাম। চ' গাইছ ভিডিঅ' ইমানতে সমাপ্ত কৰোঁ, ভাল লাগিলে লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ত' গাইছ লগ পাম মানে এটা ভিডিঅ'ত, বাই বাই।